ৰুটি আচাৰ বনাইছে দাদা পাৰিছে ন চব কৰিব লাগে ছোৱালী দুপৰীয়া একদম বাঁহৰ তলত বহি আছে ইয়াত দেউতা আৰু মই দেউতা মানে শহুৰ দেউতা দেখিছে নাই আপুনি ফেচবুকত ওলাব গৈছে নাই দেউতাই কি ধুনীয়া বাঁহৰ খৰাহি বনাই আছে চব পাচি ন দাদা এইটো ডাং পাচি বনাইছে ডাং পাচি বনাই আছে আমাৰ দেউতাই এতিয়া পাচি বনাই আছে যেতিয়া পাচি বনাবলৈ কাৰোবাৰ শিকিছিলে আপুনি পিতাই মানে আপোনালোকৰ দেউতা বা কেতিয়া শিকিছিলে অঁ মোক পঢ়াবলৈ যায় মানে ক শ্ৰেণী অঁ এনেই শুনিলে নাই তাহোঁ পাহৰি থাকিলোঁ 25 বুলি ক'লোঁ 35 বুলি নকয় কেলা পাচি কাটি পঠাই কাণতে মাৰি ভাত নাখালে ক'লা দুদিন তাৰপৰা সৰু বাইদেৱে কৈছে তই ভাত খাকে যা নাখাওঁ বোলো ভাত তাৰপিছতে আকৌ সৰু বাইদেউ কাকলি কুটলি কৰিয়ে খুৱাইছে কিন্তু ভগৱান হৈ আছিলোঁ ভালা চবে কয় ভগৱান আহিলে আমাৰ আপুনি চব কাম জানে হয় নাই সেইটো কাৰণে কয় আকৌ আপোনাক মই দেখিলে খুব পাওঁ আপুনি কি জানে কৈ দিয়কচোন বনাব চব জানো মই বজাৰ পৰা কাম চব জানো একো বাকী নাই জাকৈ জুলুকি পলহ মানে জাকৈ চব সেইবোৰ চব বনাব পাৰোঁ চাহটো খাব সময় হ'ল চাহ খাব সময় হ'ল ন চাহ বনাম ৰ'ব আমাৰ দেউতাক কামত কিমান চোকা দেখিছে সেইকাৰণে ভগৱান বুলি কয় আগতে তেওঁ আপুনি গানো ধুনীয়া গায় হয় নাই দেউতা গানো গায় হয় নাই ধুনীয়া গান গোৱা মানে নাই এইডোখৰত দেউতাই আগতে আৰ্মিত কৰিছিলে তাৰপিছত তেওঁ এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে হয় নাই এক্সিডেণ্ট কেনেকৈ হৈছিলে কৈ দিয়ক আপোনাৰ গাখীৰ লগাবলৈ গৈছোঁ এই ভাগত পাতিছিলে হয় নাই ভাওনা অঁ ভাওনা দিছিলে তাৰমানে আমাৰ ঘৰৰ পৰা অঁ গাখীৰ মানে দৈ গাখীৰ অৰ্ডাৰ কৰিবলৈ গৈছিলে তেতিয়া গৈ এক্সিডেণ্ট হ'ল মানে দেউতা ভাগৰ খুব ডাঙৰ এক্সিডেণ্টৰ পৰা বাচিছে মানে 15-16 দিনমান কমাতে আছিলে দেউতা এতিয়া আৰু তেওঁ যি কৰি ভাল পায় তাকে কৰিবলৈ কোৱা পিতেকহঁতে এতিয়া পাচি খোৱাহি বনাই থাকে সেইবাতে বিজি থাকে আৰু তেওঁ কিনো কৰিব দেউতা নাতিকেইটা কৈ দিয়ক আপোনাৰ ভাগৰ ৰাতি আকৌ হেৰি কেইটা 12টা নাতি 12টা দেউতা দেখিছে দেউতাৰ ল'ৰা 6টা হয় আমাৰ ককাই ভাই 6জন আৰু আমাৰ মানুহজন চবতকৈ ডাঙৰ হয় সি জন্ম হৈছে সৰুও পাতিছে মই চাকৰিলৈ গৈছোঁ আমাৰ মানুহজন জন্ম হওঁতে চাকৰি পাইছে ন কিমান লাকি দেখিছে আমাৰ মানুহজন তেওঁ জন্মও হৈছে আৰু দেউতা ভাগৰ এপইণ্টমেণ্ট লেটাৰ আহিছে ন তেতিয়া ন সুদিত চাকৰি কৰিবলৈ গৈছে আৰু মানে সুদিত মানে খবৰটো আহিছে চাকৰি পাইছে বুলি দেউতাই কিমান গৰম হৈছে ভাবিলোঁ আজি কি কৰোঁ গৰমটো যাবলৈতো কিবা এটা কৰিব লাগিব নহ'লেতো কিমান ফেনৰ হাত বহি থাকিম আৰু ভিতৰত সোমাই থাকিলে বেছিহে গৰম উঠে ভাবিলোঁ কামকে কৰোঁ এয়া শিলগুটিবোৰ নষ্ট হৈ গৈছে মিস্ত্ৰীকেইজন কাম কৰিবলৈ অহা নাই যে সেইটো কাৰণে শিলগুটিবোৰ নষ্ট হৈ গৈছে গোটেই ল'ৰা ছোৱালীখিনি আহি পেলাই গোটেই শিলগুটি ছটিয়াই শেষ কৰিছে ভাবিলোঁ এনেকৈ শিলগুটিখিনি গোটাই পেলাওঁ গোটাই থাকিলে নিজৰে লাভ আৰু আপোনালোকে এনেকৈ গৰমত ভিতৰতে সোমাই থাকিবচোন যিমানেই ভিতৰত সোমাই থাকিব ফেনৰ হাৱা লৈ থাকিব সিমানেই গৰমটো বেছি বাঢ়ি বাঢ়ি গৈ থাকিব সেইকাৰণে বাহিৰত কাম চাম কৰি দিব নহ'লে বাহিৰত অকণমান ৰখি দিব তেতিয়া ঘামটো ওলাবলৈ দিব লাগে তেতিয়া গৰমটো অকণমান গাৰ পৰা যায় বিশেষকৈ ভেকচিন লোৱাৰ পৰা গৰমটো বেছি হৈছে মানুহবোৰ দুৰ্বল হৈ গৈছে যে সেইটো কাৰণে গৰমটোৱে বেছি চেপি দিছে মানুহক বতৰটো ইমান ধুনীয়া কৰিছিলে ভাবিছিলোঁ বোলো বৰষুণ যাক দিব কিন্তু নিদিলে বৰষুণ যাক কাম কৰিও আছোঁ তাৰ মাজতে কথা এটা মনত পৰিলে আপোনালোকক কথা এটা ক'ম বুলি ভাবিছিলোঁ আজি মানে একদম মনটো ভাল লাগি আছে আৰু সেইবাবে ভাবিলোঁ আপোনালোককো জনাই দিওঁ কথাটো হ'ল কি মই ক্লাছ 5ৰ পৰা আৰু 5ৰ পৰা 9লৈকে মই যোৰহাটত পঢ়াওঁ তাৰপিছত তাতে মোৰ মানে এগৰাকী ভাল ফ্ৰেণ্ড আছিলে ক্লাছ 5ৰ পৰা 9লৈকে আমি একেলগে পঢ়িছিলোঁ মোৰ একেবাৰে মানে একেলগতে একদম সৰুৰ পৰা ডাঙৰ হোৱা বুলি ক'ব লাগিব ভাল বান্ধৱী এগৰাকী একদম হেৰাই গৈছিলে জীৱনৰ কাৰণে আজি 10-12 বছৰমান হ'ল নেকি তাইৰ লগত একেবাৰে কণ্টেক্ট নাই আৰু হেৰাই যোৱা নিচিনাই হৈছিলে কিন্তু ফেচবুকক একেবাৰে মানে ধন্যবাদ জনাইছোঁ ফেচবুকৰ অনাজনক মই ধন্যবাদ জনাইছোঁ ফেচবুকৰ যোগেদি আকৌ মই তাইক কালি লগ পালোঁ যোৱাকালি লগ পালোঁ কথা পাতিলোঁ খুবেই ভাল লাগিলে তাইও মোক বিচাৰি আছিলে আৰু পোৱা নাছিলোঁ তাৰপিছতে মোৰ মানে ভণ্টি বাজনী ভাগৰ মই ফেচবুকৰ মানে আইডিত তাইক পালোঁ ফ্ৰেণ্ড লিষ্টত খুবেই ভাল লাগিলে আৰু ফেচবুকক মই সেইটো কাৰণে অশেষ ধন্যবাদ জনাইছোঁ কাৰণ হেৰুৱা বান্ধৱীগৰাকী আকৌ পুনৰ লগ পাই দিছে সেইবাবে ফেচবুকক মই অশেষ ধন্যবাদ জনাইছোঁ
মোৰ মানে ভিডিঅ'বোৰত কিছুমানে ভিডিঅ' ৰিলবোৰত কিছুমানে কমেণ্ট কৰিছে যে মই কাম চাম নকৰোঁ নেকি, কাম চাম নকৰোঁ, এনেকৈ আৰু ষ্টাইল দি ভিডিঅ' চিডিঅ' বনাই থাকোঁ, এনেকৈ কোনোবাই কমেণ্ট কৰিছে। মই তেওঁলোকক ক'ব খুজিছোঁ যে মানুহজনীয়ে ঘৰখন চলাওঁতে কিমান কষ্ট হয়, আৰু ৰাতিপুৱা শুই উঠাৰ পৰা সকলো ল'ৰা ছোৱালী স্কুল পঠিয়াৰ পৰা মানুহজনক কামলৈ পঠিয়ালৈকে কিমান কাম থাকে। তাৰ মাজতে অকণমান সময় উলিয়াই ভিডিঅ' ৰিলছ এটা বনাওঁ, আৰু তাতো আপোনালোকে ইমান বেয়া মন্তব্য দিয়ে, কয় বোলে কি কাম নাই, অকল মানে কাম চাম কৰিব নাজানে, অকল ৰিলছ বনাই থাকে, ভিডিঅ' বনাই থাকে। তেনেকুৱা কোনো কথা নহয়, কিন্তু সময় অকণ উলিয়াই পেলাই মই ৰিলছ ভিডিঅ' বনাওঁ। আৰু আপোনালোকে ভালহে পাব লাগে, ইমান ব্যস্ততাৰ মাজত কামৰ মাজত যে মই আপোনালোকক ৰিলছ এটা বা ভিডিঅ' এটা বনাই দিছোঁ, আপোনালোকৰ মনোৰঞ্জনৰ কাৰণেই হ'লেও।